নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া ফেমিলি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাবলৈ শিকাম গ্ৰেভি চিলি চিকেন। এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলটো ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক আজি আমি শিকোঁ গ্ৰেভি চিলি চিকেন। গ্ৰেভি চিলি চিকেন বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ প্ৰায় 500 গ্ৰামমান ব্ৰইলাৰ মুৰ্গী। ইয়াতে মই দিছোঁ 2 চামুচ ডাৰ্ক চয়া চচ, 2 চামুচ জিঞ্জাৰ গাৰ্লিক পেষ্ট, হাফ টেবুল স্পুন পেপাৰ পাউডাৰ, 10 চামুচ কৰ্ণফ্লাৱাৰ। আপোনালোকৰ ঘৰত যদি কৰ্ণফ্লাৱাৰ নাথাকে তেনেহ'লে আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ইয়াতে মই এটা কণী ভাঙি লৈছোঁ। কণী এইকাৰণে ব্যৱহাৰ কৰা হয় কাৰণ কণী ব্যৱহাৰ কৰিলে ভালদৰে গোটেই মছলাখিনি মাংসখিনিত লাগি যায় আৰু ভাজোঁতে মাংসখিনিৰ পৰা মছলাখিনি এৰাই নাযায়। আপোনালোকে ভালদৰে চামুচেৰে বা হাতেৰে গোটেইখিনি বস্তু মিহলি কৰি ল'ব মাংসৰ লগত। এতিয়া মই মাংসখিনি ফ্ৰাই কৰিবৰ বাবে কেৰাহীত তেল গৰম কৰিছোঁ। মাংসখিনি ফ্ৰাই কৰাৰ আগত আপোনালোকে চাই ল'ব যাতে তেলখিনি ভালদৰে গৰম হৈ উঠে। তাৰপিছত ভালদৰে এপিচ কৰি মাংসখিনি খুব সাৱধানেৰে আপোনালোকে কেৰাহীত দিব। এয়া চাওক, কণী ব্যৱহাৰ কৰাৰ কাৰণে মাংসৰ পৰা মছলাখিনি এৰাই যোৱা নাই, খুব ভালদৰে কোটিং হৈ গৈছে। তাৰপিছত এটা ছাইড হৈ যোৱাৰ পিছত আপোনালোকে সাৱধানেৰে ইটো পিনে মাংসখিনি লুটিয়াই দিব। প্ৰায় 5 মিনিটমান মই মাংসখিনি ভাজিলোঁ। মাংসখিনি ভাজা হৈ গ'ল। এতিয়া মই মাংসখিনি খুব সাৱধানেৰে থালিত কাঢ়ি ল'ম। আপোনালোকে চাগে ভাবিছে যে মাংসখিনি ভাজা হৈ গ'ল তেনেহ'লে ৰেচিপিটো বনাই হৈ গৈছে। নহয়, ৰেচিপিটো হোৱা নাই এতিয়ালৈ। আৰু মাংসখিনি আপোনালোকে ভাজাৰ পিছত আপোনালোকে এটা ছাইডত ৰাখি থ'ব যাতে মাংসখিনি ঠাণ্ডা হয়। মাংসখিনি ঠাণ্ডা হোৱা মানে মই চচ এটা বনাবলৈ লৈছোঁ। সেই চচটো বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 1 গ্লাছ পানী। পানীত মই দিছোঁ 3 চামুচ ডাৰ্ক চয়া চচ, 1 চামুচ চিলি চচ। তাৰপিছত চিলি চচখিনি মই ভালদৰে ঘুটি লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ 2 চামুচ কৰ্ণফ্লাৱাৰ। কৰ্ণফ্লাৱাৰখিনি ভালদৰে ঘুটি লৈছোঁ। ভালদৰে ঘুটি নল'লে গোটা গোটা হৈ থাকিব। এতিয়া মই কেৰাহীত তেল দিছোঁ, আকৌ এবাৰ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ 2টা জলকীয়া। তাৰপিছত আদা নহৰু ভালদৰে কুটি লৈছোঁ আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম যাতে আদা নহৰু যি কেঁচা গোন্ধ থাকে সেই গোন্ধটো নাইকিয়া হৈ যায়। তাৰপিছত মই ইয়াতে প্ৰায় এটা গোটা কেপচিকাম দিছোঁ। কেপচিকামখিনি অলপমান ভাজি লৈছোঁ। ইয়াত দিছোঁ মই প্ৰায় এটা ডাঙৰ পিঁয়াজ। পিঁয়াজখিনি মই ভালদৰে ডাঙৰ ডাঙৰ কৰি কাটি লৈছোঁ। ইয়াতে মই দিম এতিয়া 1 চামুচ ভিনেগাৰ, 2 চামুচ জালুকৰ গুড়া। ভিনেগাৰ এইটো বাবে দিয়া হৈছে কাৰণ আমি জালুক ব্যৱহাৰ কৰিছোঁ, জলকীয়া ব্যৱহাৰ কৰিছোঁ যাতে ভিনেগাৰে অত্যাধিক জ্বলাটো কাটি দিয়ে, ভিনেগাৰৰ যিটো টেঙা। তাৰপিছত সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। নিমখটো দিওঁতে আপোনালোকে চাই ল'ব কাৰণ চয়া চচ আৰু চিলি চচত নিমখ থাকেই। তাৰপিছত মই বনাই থোৱা চচখিনি ইয়াতে মই পেনত দি দিছোঁ। এতিয়া মই ইয়াতে টমেট' চচ দিছোঁ। মই 2 চামুচ টমেট' চচ ব্যৱহাৰ কৰিছোঁ। মাংসখিনি দিয়াৰ আগত আপোনালোকে চচখিনি অকণমান উতল আহিব দিব। উতল অহাৰ পিছত মাংসখিনি আপোনালোকে কেৰাহীখনত দি দিব। মই যে আপোনালোকক কৈছিলোঁ মাংসখিনি অকণমান ঠাণ্ডা হ'বলৈ দিবলৈ, কাৰণ যদি গৰমে গৰমে মাংসখিনি আপোনালোকে দি দিয়ে তেনেহ'লে ইয়াৰ যি কোটিং সেইটো এৰাই যাব। সেইকাৰণে অকণমান ঠাণ্ডা হ'বলৈ দিব লাগে মাংসখিনি।
এতিয়া মাংসখিনি আমি চচত দি দিলোঁ এতিয়া আমি 5 মিনিটমান ৰখিম প্ৰায় 5 মিনিটমান ৰখিম যাতে চচৰ যিটো ফ্লেভাৰ সেইটো মাংসখিনিত সোমাই যায় এয়া চাওক প্ৰায় হৈয়ে গ'ল মাংসখিনি আপোনালোকে ঘৰত বনাই চাবচোন এই ৰেচিপিটো আৰু যদি বনাই চাই তেনেহ'লে আমাক কমেণ্ট বক্সত জনাব দেই যে আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে খায় আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে এনেধৰণে মৰম দি থাকিলে আমি আৰু অনুপ্ৰেৰণা পাওঁ এনেধৰণৰ ভিডিঅ' বনাব